সকলকে মেৰি খ্ৰীষ্টমাছ আৰু বৰদিন কি আৰু খ্ৰীষ্টান লোকসকলে বৰদিনটো কেনেকৈ উৎসৱটো উদযাপন কৰে তো গোটেইখিনি জানিবলৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি পালোঁ আমি মানে আমাৰ ওচৰতে ইয়াতে খ্ৰীষ্টমাছ উৎসৱ মানে পালন হয়। তো ইয়াতে মানে কেনেকুৱা পৰিৱেশ এইখিনি দেখাই দিম তাতে যাই আৰু দেখা নাই আমাৰ পিছফাল দি পুৰা প্লেয়াৰ গিলা আহি আছোঁ। হেল্ল' গাইজ আৰু যাই আছোঁ যে দেখা নাই কিহৰ মাজে মাজে মানে বড়দিনৰ উৎসৱ পালন কৰা হয়। মেইন কাৰণ হৈছে মানে যীশুখ্ৰীষ্টৰ জন্মদিন আৰু যীশুখ্ৰীষ্ট জন্ম হৈছিল জেহেৰুল নামে বেথেলিয়াম নামে ঠাই এখনত মানে যীশুখ্ৰীষ্ট জন্ম হৈছিল। যীশুখ্ৰীষ্টৰ মানে পিতৃৰ নাম আছিল জোচেফ আৰু মাকৰ নাম আছিল মেৰী। আৰু মানে ইয়াতে ৰাতিপুৱা মানে খ্ৰীষ্টানবাৰী লোকসকলে মানে সেই মানে তাহাঁতৰ যোনটো মানে নিজৰ মন্দিৰ বুলি কয় তাহাঁতৰ সেই গীৰ্জাঘৰ থাকে সেইটো তো তাতে যায় না তো তাতে পূজা পাতল হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে, ডাঙৰে সৰু মানে আশীৰ্বাদ দিয়ে আৰু গোটেই মানে বছৰটো ভালে ভালে যায়। আৰু যীশুখ্ৰীষ্ট জন্ম হৈছিল মানে আমাৰ মানে পৃথিৱীত যেতিয়া মানে বহুত মানে শান্তি যেতিয়া হেৰাই হেলাইছিল যুদ্ধ বিগ্ৰহ বহুত হৈছিল তো তেতিয়া মানে মানুহে মানে মানুহবোৰটা মানে হেৰুৱাই পেলাইছিল। তাৰপিছত আমাৰ যীশুখ্ৰীষ্ট জন্ম হৈছিল। যীশুখ্ৰীষ্ট জন্ম হৈ না তাৰপিছত যীশুখ্ৰীষ্ট মানে মানুহক শিকাইছিল আৰু যেনেকৈ প্ৰেম কৰিব লাগে, ভাল পাব লাগে, মানুহে মানুহবোৰটা কেনেকৈ শিকাব লাগে তো সেইখিনি মানে যীশুখ্ৰীষ্টই সেইখিনি তো মানে শিকাই দিছিল আৰু মানুহ। ধুনীয়াকৈ সজাইছে আৰু দুটা ভাইটি আছে। কেনেকৈ লাগিল? মজা মজা ভাল লাগছে নে? মজা এনেকৈ বড়দিনত মানে এনেকৈ গজ এনেকৈ এটা মানে দেৱদাৰু গজ এনেকৈ সজাই ৰাখে আৰু সেইটো দেখি দেখিছে এনেকৈ মানে ধুনীয়াকৈ সজাইছে ফুল গছ আৰু এনে ফটো উঠাৰ কাৰণে ধুনীয়াকৈ বনাইছে আৰু এইটো মাজত দিছে দেখিছে আৰু এইবিলাক গছতে এনেকৈ ৰং কৰি সেনে মানে গানটো কি গাই আছে নাজানো, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব মানে জীৱনত এটা ছেকেণ্ড মানে আপোনালোকে এনজয় কৰিবলৈ শিকক। তো বলক মোৰ লগতে আপোনালোকে অলপ এনজয় কৰক ইয়াতে।
আপোনালোকে এইখিনি দেখিলে তো এইবাৰ মই মানে গল্পৰ অলপমান পৰিৱেশ আপোনালোকক দেখাই দিছোঁ চাওক আৰু শেষত যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবা আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু গল্পৰ পৰা এনেকৈ নতুন নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো দবাই দিব ধন্যবাদ